নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম জ্যোতিষমান ফুকন। জে পি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আজি আমি কথা পাতিম আছাম পুলিচ কামাণ্ডো বেটেলিয়নৰ ওপৰত। আছাম পুলিচ কামাণ্ডো বেটেলিয়নৰ কাৰণে আপোনালোকৰ যোগ্যতা কিমান হ'ব লাগিব, অৰ্থাৎ কোৱালিফিকেশ্যন কিমান লাগিব, আপুনি কিমান ৰানিং কৰিব লাগিব, আপুনি লং জাম্প কিমান মাৰিব লাগিব, বা আপোনালোকৰ কি কি টেষ্ট হ'ব, ৰিটেন এক্সাম হ'বনে নহয়, আপুনি কোনটো কাষ্টৰ কাৰণে কিমান আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে, এই সকলোবোৰ আজি এই ভিডিঅ'টোত গম পাব। আৰু এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। যদি কিবা আপুনি বুজি নাপায় তেনেহ'লে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, মই সকলো উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আছাম পুলিচ কামাণ্ডো বেটেলিয়নৰ টোটেল পদ ওলাইছে 164টা, 164টা পদ নতুনকৈ মুকলি কৰা হৈছে। আৰু এই 164টা পদৰ ভিতৰত কিছুমান ৰিজাৰ্ভেশ্যন আছে, যেনেকৈ আপোনাৰ স্পৰ্টছমেনৰ কাৰণে 8টা ৰখা হৈছে, OBC MOBCৰ কাৰণে ৰখা হৈছে 44টা, আৰু SC কাৰণে 11টা, ST P কাৰণে মানে ST প্লেনৰ কাৰণে 16টা, আৰু ST হিলছৰ কাৰণে 8টা, আৰু আনৰিজাৰ্ভত আছে আপোনালোকৰ 77। আনৰিজাৰ্ভ মানে কি হ'ল কথাটো, যিসকল নেকি জেনেৰেল কেণ্ডিডেট আছে, বা যদি আপুনি OBC বা MOBC বা ST কাষ্টৰ কেণ্ডিডেট হয়, আপোনালোকৰ কাট অফ যিমান গৈছে তাতকৈ যদি আপুনি বেছি পাইছে তেনেহ'লে আপুনি এই আনৰিজাৰ্ভ কেটেগৰীৰ পোষ্টটো আপুনি ল'ব পাৰিব। আৰু জেনেৰেলসকলৰ কোনো ৰিজাৰ্ভেশ্যন নাই, তো তেখেতলোকৰ কাৰণে আনৰিজাৰ্ভ কেটেগৰীটোৱে পদৰ সংখ্যা। তো নেক্সট, আপুনি কেতিয়া এপ্লাই কৰিব পাৰিব? যদি আপুনি অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়, মানে আপুনি যদি অসমতে বাস কৰাৰ যদি পাৰ্মানেণ্ট বাসিন্দা হয়, তেনেহ'লে আপুনি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এটা বস্তু ইম্পৰ্টেণ্ট, আপোনাৰ কাষ্টৰ চাৰ্টিফিকেটটো লাগিব, মেইন বস্তু, যদি আপুনি OBC MOBC ST হয়। আৰু আপোনালোকৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হ'ব লাগিব, আৰু আপোনাক এখন চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন আপোনালোকে এপ্লাই কৰাৰ সময়ত প্ৰয়োজন হ'ব। নেক্সট আহিল বয়সৰ ফালে। বয়সটো তেনেই কম দিছে কামাণ্ডো বেটেলিয়ন যিহেতু, তো অলপ য়ং ল'ৰা ছোৱালীবোৰ লোৱা হয়। তো আপোনালোকৰ 18ৰ পৰা 21 বছৰৰ ভিতৰত সময়সীমা ধাৰ্য কৰা হৈছে। মানে যদি আপোনাৰ 18ৰ পৰা যদি আপুনি 21 বছৰৰ ভিতৰত হৈছে তেনেহ'লে আপুনি ধুনীয়াকৈ এইটো এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি ST বা SC হয় তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ, আপোনালোকৰ 5 বছৰ এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। আৰু যদি আপুনি OBC বা MOBC কাষ্টৰ হয় তেনেহ'লে অনলি 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু আটাইতকৈ ভাল খবৰটো হ'ল, এই পোষ্টটোৰ কাৰণে আপোনালোকৰ যোগ্যতা হ'ল মাত্ৰ মেট্ৰিক পাছ। SSLC পাছ যদি কৰিছে আপুনি, তেনেহ'লে এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপুনি যদি মেট্ৰিক পাছতকৈ আপুনি ওপৰত যিকোনো মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আহিল আপোনালোকৰ ফিজিকেলৰ ফালে। যদি আপুনি কামাণ্ডো বেটেলিয়নত যাব বিচাৰিছে তেনেহ'লে আপোনালোকৰ ফিজিকেলটো লাগিবই, নহয় জানো? তো আপুনি যিকোনো ডিফেন্সত যদি যাব বিচাৰে তেনেহ'লে আপোনাৰ হাইট, চেষ্ট এইবিলাক জোখা হয়। তো আপোনালোকে যদি জেনেৰেল কেণ্ডিডেট হয়, যদি মেল হয়, তেনেহ'লে আপোনালোকৰ হাইটটো লাগিব 167 চেণ্টিমিটাৰ। আৰু যদি ফিমেল হয়, আপুনি যদি জেনেৰেল কেটেগৰী হয় তেনেহ'লে আপোনাৰ লাগিব 162 চেণ্টিমিটাৰ। আৰু যদি আপুনি OBC বা MOBC কেণ্ডিডেট হয়, মেলৰ কাৰণে লাগিব 162 চেণ্টিমিটাৰ, আৰু ফিমেলৰ কাৰণে লাগিব 157 চেণ্টিমিটাৰ। আৰু যদি আপোনালোকে SC বা ST হিলছ বা ST প্লেন এৰিয়া হয় তেনেহ'লে আপোনালোকৰ হাইট লাগিব 160 চেণ্টিমিটাৰ, 160.2 চেণ্টিমিটাৰ আৰু মেলৰ কাৰণে। আৰু যদি ফিমেল হয় তেনেহ'লে আপোনালোকৰ লাগিব 152.40 চেণ্টিমিটাৰ। নেক্সট আহিল চেষ্টটো আপোনাৰ জোখা হয় অনলি ল'ৰাৰ ক্ষেত্ৰত, ছোৱালী চেষ্ট জোখা নহয়। যদি আপুনি জেনেৰেল, OBC MOBC বা SC ST প্লেন এৰিয়া হয় তেনেহ'লে আপোনালোকৰ চেষ্ট লাগিব নৰ্মেলটো 85 লাগিব, আৰু এক্সপাণ্ড যেতিয়া আপুনি ফুলোৱাৰ পিছত হ'ব লাগিব আপোনালোকৰ 90 চেণ্টিমিটাৰ। যদি আপুনি ST হিলছৰ হয় তেনেহ'লে আপোনালোকৰ চেষ্টৰ অলপ কম লাগে, নৰ্মেল লাগিব আপোনাৰ 80 চেণ্টিমিটাৰ, আৰু এক্সপাণ্ড যেতিয়া আপুনি ফুলাব তেতিয়াহ'লে আপোনাৰ হ'ব লাগিব 85 চেণ্টিমিটাৰ। তো অকণমান কমাই ৰখা হৈছে ST হিলছৰ কাৰণে। নেক্সট আহিলে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো। মেইন বস্তু হ'ল চিলেকশ্যন কেনেকৈ কৰিব, নহয় জানো? তো চিলেকশ্যন হ'ল আপোনালোকৰ দুটা ষ্টেপত হ'ব। প্ৰথমতে PST হ'ব, মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ প্ৰথমতে মেডিকেল চাব। মেডিকেলত আপোনালোকৰ যদি কোৱালিফাই কৰে তেনেহ'লে PET কৰিব। মেডিকেল কি চাই মই কৈ দিছোঁ আপোনালোকক। প্ৰথমতে চাব আপোনালোকৰ নগ্নীটো, যদি দুইখন আঁঠুৱা আপোনাৰ লাগি গৈছে তেনেহ'লে আপোনালোকৰ ৰিজেক্ট হোৱাৰ চান্স আছে। আৰু যদি আপোনাৰ ব'লেগ থাকে, যদি বেছি বহল হয় আঁঠু দুটা, তেতিয়াহ'লেও আপোনাৰ অলপ দিগদাৰ হয়, আপুনি কেঞ্চেল হোৱাৰ চান্স থাকে। নেক্সট থাকিব আপোনাৰ ভিজন টেষ্টটো মানে দূৰত কিবা এটা বস্তু থাকিব, আপোনাৰ এটা চকু বন্ধ কৰি চাবলৈ দিয়া হয়, তাতে আপোনাৰ কি লিখা আছে। আৰু নেক্সট হ'ব কালাৰ ব্লাইণ্ডনেছ টেষ্ট। আপুনি কিছুমান ফুট থাকিব, ফুটৰ মাজত কিছুমান সংখ্যা থাকিব, ABCD কিবা লিখা থাকিব, এইবিলাক আপুনি পঢ়িব লাগিব, ধৰিব পাৰিছেনে নাই, আপোনাৰ চকু টেষ্ট কৰা হয়। নেক্সট আহিলে আপোনাৰ
ফ্লেট ফুট যদি আপোনাৰ ভৰি তলুৱাখন প্ৰায় সমান তেনেহ'লে আপুনি তাত ৰিজেক্ট হোৱাৰ চান্স থাকিব। আৰু ভেৰিকছ ভেন এটা থাকে, ভেৰিকছ ভেনটো যাত নেকি সিবিলাক উঠি আহে, তো সেইবিলাক যাত ডাং খোৱা পাক খোৱা থাকে, সেইবিলাক তেতিয়া মেডিকেলত কেঞ্চেল কৰা হয়। আৰু যদি আপুনি PhDত পাছ কৰি যায় তেনেহ'লে আপোনাৰ PETৰ কাৰণে পঠোৱা হয়। PETত কি হয়, আপোনাৰ 4টা ইভেণ্ট থাকে ল'ৰাৰ কাৰণে 4টা ইভেণ্ট। আপোনাৰ ৰানিং আছে 4.8 কিলোমিটাৰ, লং জাম্প আছে, নেক্সট আছে আপোনাৰ চিন আপ আছে, আৰু 100 মিটাৰ স্পীড ৰান আছে। তো এই টোটেল 4টা ভিতৰত আপোনালোকৰ টোটেল 80 মাৰ্কছ আছে। টোটেল 80 নম্বৰ PET টেষ্ট হ'ব আপোনালোকৰ। তো কিহত কিমান নম্বৰ আছে আৰু কিমানত ৰানিং কৰিলে আপুনি কিমান নম্বৰ পাব মই আপোনালোকক কৈ দিছোঁ। এতিয়া কথা হ'ল, মেলৰ কাৰণে ৰানিং ৰখা হৈছে 4.8 কিলোমিটাৰ। যদি আপুনি 4800 মিটাৰ ৰানিং কৰিব পাৰে 20 মিনিটৰ ভিতৰত তেনেহ'লে আপুনি কোৱালিফাই হ'ব। আৰু যদি আপুনি এক্সিলেণ্ট মাৰিব বিচাৰে আপুনি 16 মিনিটৰ ভিতৰত মাৰিব লাগিব, অৰ্থাৎ 15 মিনিট 59 ছেকেণ্ডৰ ভিতৰত যদি আপুনি সোমাব পাৰে তেনেহ'লে আপুনি এক্সিলেণ্ট হ'ব। আৰু এক্সিলেণ্টৰ মাৰ্ক ৰখা হৈছে 20 নম্বৰ। আৰু যদি আপুনি 20 মিনিটৰ ভিতৰত সোমাব পাৰে তেনেহ'লে আপুনি অনলি 10 মাৰ্কছ বা 11 মাৰ্কছ পাব। নেক্সট আহিল লং জাম্প। যদি আপুনি মেল কেণ্ডিডেট হয় তেনেহ'লে লং জাম্প হ'ব আপোনালোকৰ 365 চেণ্টিমিটাৰ জাষ্ট কোৱালিফাই। যদি আপুনি 365 চেণ্টিমিটাৰ লং জাম্প মাৰিব পাৰিছে তেনেহ'লে জাষ্ট আপুনি 10 মাৰ্কছ পাব। যদি আপুনি এক্সিলেণ্ট মাৰিব বিচাৰে তেনেহ'লে আপুনি 530 চেণ্টিমিটাৰ মাৰিব লাগিব, তেতিয়া আপুনি এক্সিলেণ্ট হ'ব। আৰু এক্সিলেণ্ট হ'লে আপোনালোকে পাব 20 মাৰ্কছ। আৰু যিহেতু কামাণ্ডো বেটেলিয়নত কোনো ধৰণৰ ৰিটেন নাই, এটা কথা মই কৈ দিছোঁ আপোনালোকক, কামাণ্ডো বেটেলিয়নত ৰিটেন নাই। কিন্তু ৰিটেন যিহেতু নাই তেনেহ'লে ৰানিং, লং জাম্প, চিন আপ বা আপোনাৰ 100 মিটাৰ ৰানিং এই গোটেইকেইটাই আপোনালোকে ভাল পাৰফৰ্মেঞ্চ দিব লাগিব। যেতিয়া আপুনি ভাল মাৰ্কছ এটা ল'ব পাৰিব তেতিয়াহে আপোনালোকৰ কাট অফত নাম আহিব প্ৰথম চাইক'মেট্ৰিক টেষ্টৰ কাৰণে, আৰু নেক্সট মেৰিট লিষ্টত আপোনালোকে নাম আহিব আপোনালোকৰ, বা চাকৰিটো আপুনি পাবলৈ সক্ষম হ'ব। চ' আপোনালোকে লং জাম্পটো মাৰিব লাগিব 530 চেণ্টিমিটাৰ, মানে 17 ফুট 20 চেণ্টিমিটাৰ, মানে মোটামুটি 17.5 ফুটতকৈ অলপমান বেছিকৈ আপুনি লং জাম্প মাৰিব লাগিব। নেক্সট আহিল চিন আপ। যদি আপুনি জাষ্ট কোৱালিফাই হ'ব বিচাৰে তেনেহ'লে অনলি 4টা মাৰিব লাগে। 4টা যদি আপুনি চিন আপ মাৰিব পাৰে তেনেহ'লে আপুনি কোৱালিফাই হ'ব। কিন্তু অনলি কোৱালিফাই কৰাটো আপোনালোকে নাভাবিব, আপুনি এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰিব লাগিব। এক্সিলেণ্ট মাৰিবলৈ হ'লে আপুনি 14 বাৰ চিন আপ মাৰিব লাগিব। 14 বাৰ মাৰিবলৈ আপুনি যথেষ্ট কষ্ট কৰিব লাগিব, সেইকাৰণে এতিয়াৰ পৰাই প্ৰেক্টিছ কৰক। 14টা যদি আপুনি চিন আপ মাৰিব পাৰে তেনেহ'লে আপুনি 20 মাৰ্কছটো ল'ব পাৰিব। আৰু ল'বলৈ একেবাৰে সহজ, আপুনি লং জাম্প আৰু চিন আপ এই দুটা বস্তুত আপুনি 20 মাৰ্ক মানে 20 নম্বৰ আপুনি ল'বলৈ একেবাৰে সহজ, আপুনি ল'ব পাৰিব। অলপমান কষ্ট কৰক এতিয়াৰ পৰাই। আৰু নেক্সট হ'ব আপোনালোকৰ 100 মিটাৰ ৰেচ। 100 মিটাৰ ৰেচ আপুনি যদি 15 ছেকেণ্ডৰ ভিতৰত সোমাব পাৰে তেনেহ'লে আপোনালোকে কোৱালিফাই হ'ব। আৰু যদি 10 ছেকেণ্ডৰ ভিতৰত 100 মিটাৰ ৰানিংটো কৰিব পাৰে তেনেহ'লে আপোনালোকে এক্সিলেণ্ট হ'ব। এক্সিলেণ্টত আপোনাৰ 20 মাৰ্কছ ৰখা হৈছে, 20 নম্বৰ আপোনালোকে পাব। কিন্তু 10 ছেকেণ্ডত আপোনাৰ সোমাব পৰাটো ইমান সহজ নহয়, তো তাৰ কাৰণে আপোনালোকে 11-12 ছেকেণ্ডত সোমাবলৈ ট্ৰাই কৰিব। এইখিনি হৈ গ'ল মেল কেণ্ডিডেটৰ কাৰণে। টোটেল 4টা ইভেণ্ট আছিলে 80 নম্বৰ। নেক্সট আমি চাওঁ ফিমেলৰ ফালে। ফিমেলত আপোনাৰ 3টা ইভেণ্ট হ'ব। 3টা ইভেণ্টত আপোনাৰ প্ৰতিটো ইভেণ্টত 20 মাৰ্কছকৈ আছে, টোটেল 60 নম্বৰ। 60 নম্বৰত আপোনাৰ প্ৰথম আছে 2.8 কিলোমিটাৰ ৰানিং, মানে 2800 মিটাৰ ৰানিং কৰিব লাগিব তেখেতলোকে। 19 মিনিটৰ ভিতৰত যদি সোমাব পাৰে তেনেহ'লে আপোনালোকে ৰানিঙত কোৱালিফাই কৰিব পাৰিব ফিমেল কেণ্ডিডেটৰ কাৰণে। আৰু যদি আপুনি 14-15 মিনিটত সোমাব পাৰে তেনেহ'লে আপোনালোকে মাৰ্কছটো বেছি পাব। তো তাৰ কাৰণে আপোনালোকে যিমান পাৰে স্পীড ৰানিং কৰিবৰ কাৰণে চেষ্টা কৰিব। আৰু নেক্সট আছে লং জাম্প। লং জাম্পত 265 চেণ্টিমিটাৰ ৰখা হৈছে ছোৱালীৰ কাৰণে। 265 চেণ্টিমিটাৰ যদি আপোনালোকে লং জাম্প মাৰিব পাৰে তেনেহ'লে জাষ্ট আপোনালোকে কোৱালিফাই হ'ব। অৰ্থাৎ 265 চেণ্টিমিটাৰ মানে আপোনাৰ 8 ফুট 25 চেণ্টিমিটাৰ। 8 ফুট 25 চেণ্টিমিটাৰ মাৰিব পাৰিলে আপুনি কোৱালিফাই হ'ব। কিন্তু অনলি কোৱালিফাই কৰিলে নহ'ব, আপোনালোকে এক্সিলেণ্ট মাৰিব লাগিব। এক্সিলেণ্ট মাৰিবলৈ হ'লে আপোনালোকে 410 চেণ্টিমিটাৰ লং জাম্প মাৰিব লাগিব। 13 ফিট 20 চেণ্টিমিটাৰ যদি আপুনি লং জাম্প মাৰিব পাৰে তেনেহ'লে এক্সিলেণ্ট মাৰ্কছটো আপুনি 20 মাৰ্কছটো পাব। আৰু নেক্সট আহিল 100 মিটাৰ ৰানিং। 100 মিটাৰটো স্পীড ৰানিং কৰিব লাগিব আপোনালোকে। ছোৱালী যিহেতু বেছি স্পীড নাই, কম আছে অলপ, সেইটো কাৰণে 18 ছেকেণ্ড ৰখা হৈছে। 18 ছেকেণ্ডৰ ভিতৰত যদি আপুনি 100 মিটাৰ কমপ্লিট কৰিব পাৰে তেনেহ'লে আপোনালোকে 10 নম্বৰ পাব। আৰু যদি 10 ছেকেণ্ডৰ ভিতৰত যদি ৰানিং 100 মিটাৰ কৰিব পাৰে তেনেহ'লে আপোনালোকে এক্সিলেণ্ট মাৰ্কছ মানে 20 নম্বৰটো পাব। কিন্তু ইমানো সম্ভৱ নহয়, ল'ৰা মানুহে মাৰিব নোৱাৰে। উছেইন বল্টে আপোনাৰ কিমান 9 ছেকেণ্ড কিবা তাত মাৰে নহয় জানো। তো সেইটো কাৰণে আপোনালোকে 12-13 ছেকেণ্ডত মাৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি এটা ভাল মাৰ্কছ পাব। এইকেইটাই আছিল আপোনাৰ ছোৱালী PET ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আছিল। এই 3টাত আপোনাৰ টোটেল 20 নম্বৰকৈ 60 নম্বৰ আছে। নেক্সট আমি এতিয়া চাব যাওঁ, আমি যেতিয়া এইখিনি গোটেইখিনি কৰিলোঁ, আমি যদি সকলোতে পাছ কৰিছোঁ, ভাল এটা মাৰ্কছ পাইছোঁ, তেতিয়াহ'লে আমি ইয়াক কৰিবলগীয়া কাম কি আছে, বা আমাক কেতিয়াকৈ কাট অফ ওলাব বা কি কৰিব, আমি ৰিটাৰ্ণ দিব লাগিব নে নালাগে।
তো কথা হ'ল যদি আপোনালোকে ইয়াত ভাল মাৰ্কছ পায় চবতে যদি কোৱালিফাই কৰি ৰাখিছে তেনেহ'লে আপোনালোকৰ এটা সাইকোমেট্ৰিক টেষ্ট হ'ব ইয়াত কোনো ধৰণৰ ৰিটেন নাই আপোনালোকক মই আগতেও কৈছোঁ এই কামাণ্ডো পোষ্টৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ ৰিটেন পৰীক্ষা পতা নহয় এটা সাইকোমেট্ৰিক টেষ্ট আপোনাৰ যিটো নেকি ভাইভাৰ বুলি কয় ভাইভাৰ নিচিনাকৈ এটা আপোনালোকৰ টেষ্ট লোৱা হ'ব সেই টেষ্টটো আপোনালোকে দিবগৈ লাগিব এই টেষ্টটোৰ কাৰণে আপোনালোকক এটা পোষ্টৰ কাৰণে দুজনকৈ মতা হ'ব বুলি ইয়াত নটিছত আপোনাৰ লিখি দিয়া হৈছে কিন্তু এটা কথা এটা পোষ্টত দুজনকৈ বুলি লিখা আছে কিন্তু দুজনতকৈ অধিকো হ'ব পাৰে কাৰণ ইয়াত আছে পোষ্ট আপোনাৰ 164টা 164টাত যদি আপুনি দুজনকৈ মাতে তেতিয়াহ'লে আপোনালোকৰ 328 মানে 164টা পোষ্টৰ কাৰণে 328টা কেণ্ডিডেট আপোনালোকক মাতিব লাগে কিন্তু কথা হ'ল কি যদি আপোনালোকৰ কাট অফ গৈছে 60 যদি 328টাতকৈ বেছিকৈ পাইছে চাপ'জ 400টাই 60 পাইছে তেতিয়াহ'লে কি কৰিব তেতিয়া কৰিব কি আপোনালোকৰ এটা পোষ্টৰ কাৰণে হয়তো 3জনকেও মাতিব পাৰে ইয়াত লিখা আছে যদি আপোনাৰ তেনেকৈ সেম মাৰ্কছ পায় যদি বেছি কেণ্ডিডেট পায় তেনেহ'লে তেখেতলোককো এই সাইকোমেট্ৰিক টেষ্টৰ কাৰণে মতা হ'ব যদি অকল দুটা মাতিম বুলি লিখা আছে দুটাই মাতিব তেনেকুৱা নহয় এটা পোষ্টৰ কাৰণে হয়তো 3জন 4জনকেও মাতিব পাৰে আৰু লাষ্ট ষ্টেপ সাইকোমেট্ৰিক টেষ্ট যেতিয়া হৈ যোৱাৰ পিছত আপোনালোকৰ অনলি এটাই কাম বাকী থাকিল আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আৰু এই মেৰিট লিষ্টত যাৰ নাম আহিব তেখেতলোকেই পাব চাকৰি আৰু এটা কথা মই কৈছোঁ সাইকোমেট্ৰিক টেষ্টত আপোনাৰ থাকিব 20 মাৰ্কছ 20 নম্বৰ থাকিব এই 20 নম্বৰ ভিতৰত আপোনালোকৰ কিছুমান আপুনি সেই পদটোৰ কাৰণে যোগ্যতা আছেনে নাই কিছুমান আপোনাৰ টেষ্ট কৰি চাই মানে ভাইভাৰতে আপোনাৰ ভাইভাৰ নিচিনাকৈ আপোনাৰ যোগ্যতাটো চাই আৰু যদি আপুনি মেল কেণ্ডিডেট হয় তেনেহ'লে আপোনাৰ PET আছিল মানে ফিজিকেলত মাৰ্কছ আছিল 80 মাৰ্কছ আৰু সাইকোমেট্ৰিক টেষ্টত 20 মাৰ্কছ টোটেল আপোনালোকৰ 100 মাৰ্কছৰ এই সিলেকশ্যন প্ৰচিডিউৰটো কমপ্লিট হৈ যাব আৰু যদি ফিমেল কেণ্ডিডেটৰ ফালে চাব যায় তেতিয়াহ'লে তেখেতলোকৰ ফিজিকেলৰ মাৰ্কছ আছিল 60 আৰু সাইকোমেট্ৰিকত আছিলে 20 টোটেল 80 এই 80 মাৰ্কছ তেখেতলোকৰ সিলেকশ্যন প্ৰচিডিউৰ মাৰ্কছ হ'ব আৰু মেল কেণ্ডিডেটৰ কাৰণে সেই 100 মাৰ্কছত আপোনালোকৰ মেৰিট লিষ্ট ওলাব আৰু ফিমেলৰ 80 মাৰ্কছৰ ওপৰত মেৰিট লিষ্ট ওলাব 164টা পোষ্ট আছিল আৰু যোনে হাইষ্ট মাৰ্ক পাব তেখেতলোকে এই চাকৰিটো ল'বলৈ সক্ষম হ'ব চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা ভালকৈ প্ৰিপেৰেশ্যন কৰক সময় বেছি দিন নাই আৰু যিমানটো সম্ভৱ আমি জনামতে নৱেম্বৰ 7 তাৰিখ মানে এডমিট আহিব আৰু নৱেম্বৰ 15 তাৰিখ মানৰ পৰা হয়তো আপোনালোকৰ ফিজিকেল আৰম্ভ হৈ যাব তো সেইটো কাৰণে বেছি দিন নাই আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক মোৰ ফালৰ পৰা আপোনালোকলৈ আশীৰ্বাদ থাকিল বেষ্ট অফ লাক ভালকৈ আপোনালোকে ফিজিকেলবোৰ দিব প্ৰত্যেকে ভাল এটা মাৰ্কছ ল'বলৈ চেষ্টা কৰিব আৰু যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব কমেণ্টটো কৰিব আৰু যদি আপুনি কিবা বুজি পোৱা নাই যদি আপুনি কিবা সুধিবলগীয়া আছে তেনেহ'লে মোক কমেণ্ট কৰিব প্ৰতিটো কমেণ্টৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ সুবিধা হোৱাকৈ মই আপোনালোকক কিছুমান ভিডিঅ' দি থাকিম সেই ভিডিঅ'বোৰ যাতে আপোনালোকে আগতীয়াকৈ পায় আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ জয় হিন্দ